অ ক'ত সোমাই আছা অ লেটিনৰ ভিতৰত কি কৈ আছিলা হা কি কৈ আছিলা তাত দিছা কি দিছা কি দিছা ছাগলী খাবৰ কাৰণে কি দিছা হা কি দিছা ছাগলীকেইটা খুৱাই দিয়া গৈ খুৱাই দিয়া গৈ হ'ব 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 নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ আজি হ'ল হোলী আছিলে আজি মানে আগবেলাটো হোলী খেলিলোঁ হোলী খেলি পেলাই এতিয়া মানে কি এনে থকাতকৈ মানে ঘৰতে অলপ চব্জি খেতি অলপ কামতে লাগি আছোঁ এয়া দেখিছা আমি এতিয়া বৰ্তমান ভেন্দি গুটি দি আছোঁ এই মাটি খানি খানি দেখিছা আমি এতিয়া ভেন্দি গুটি দি আছোঁ ঘেনি গুটি দিবলৈ গাঁত খান্দি আছে চাওক দুজুমাই গাঁত খান্দি খান্দি গৈ আছে এতিয়ালৈকে তোলাই দিওঁ নে খানে তোলাই দিছোঁ নে আৰে তোলাই আছোঁ নে এতিয়া দেউতাই ভেন্দি গুটি দিছে এতিয়া দেউতাই ভেন্দি গুটি দি আছে আজি ভেন্দি গুটি দিছে বাবু হাই বুলি কৈছে জিভা ওলাই পেলাই এই যে পেট জলকীয়া গছ আৰু এইফালে দিছে বেঙেনা আৰু কোমোৰা গছ ইয়া দুটামান লাগিছে ইয়া দিছে দুটামান লাগিছে মানে আৰু ইয়া কলি দিছে লাগিছে কেইটামান আৰু ইয়াৰ লগত কলি লাগিছে আৰু এইবিলাক কলি মাৰ লাগিছে জলকীয়া গছ জলকীয়া বাৰু লাগিছে আমাৰ জলকীয়া দিছে আধা বিঘামান মাটি ঘৰতে জলকীয়া লগাইছোঁ এয়া জলকীয়াবিলাকে ফুলিছে আৰু মানে লাগিছে আৰু বৰ্তমান ভালেই লাগিছে এইবিলাক দিছে জলকীয়া লাগিছে আৰু এই হালধি আছে এইজোপা জলকীয়া গছ আছে এতিয়া মানে তলত মানে অলপ কোৰ মাৰিব আছে এইখিনি দিছে জলকীয়া গছৰ ধুনীয়া চেহেৰা আহিছে ধুনীয়া চেহেৰা আহিছে আৰু মানে বিশেষকৈ বন গজিছে মানে বৰষুণ অহাৰ লগে লগে এইবিলাক বন গজিছে এয়া দিছে আমি এইখিনি এতিয়া কোৰ এয়া অলপ আগত এইখিনি মানে অলপ বনখিনি চিকুণাই দিছিলোঁ অলপ আৰু এয়া চিকুণাই পেলাই লগে লগে আৰু হেৰি কৰিব লাগিব এইখিনি কোৰ মাৰি পেলাই মাটি জপাব লাগিব মাটি জপাই দিলে মানে গছটো অলপ ভাল হ'ব আৰু বৰষুণ পৰিলেও মানে গছটো মানে মৰাটো মানে ইমান হেৰি নহ'ব আৰু ভাল হ'ব ইয়াত দিছে গছবিলাক একদম ধুনীয়া এটা চেহেৰা হৈছে আৰু লগতে আমাৰ এইটো দিছে ভয়ানক খেৰৰ মেজি যিহেতু আমাৰ বিশেষকৈ ভালেমানখিনি গৰু আছে গৰুৰ কাৰণে আমাৰ খেৰ যথেষ্ট খেৰ লাগে আৰু এইখিনিতে আমি অলপ দাংবডি লগোৱা আছে এই লগাই ষ্টাৰ্ট কৰিছে আৰু এইবিলাক দিছে দাংবডি লাগিছে আৰু ইয়াত ফুলিছে এই মাটিতে হয় আৰু মাটিতে হোৱা জাতটো এইবিলাক দিছে অলপ ডাঙৰ হৈছে আৰু এইখিনিতে মানে অলপ জেগা দিয়া আছে আৰু এইবিলাক দেখিছে লাগিছে আৰু ফুল হৈ বেচিবলৈ নহয় আৰু ঘৰতে অলপ খাবৰ কাৰণে যিহেতু মানে সাৰ চাৰ নিদিয়াকৈ ঘৰতে হ'লে মানে ভাল আৰু খাবলৈ কৰিবলৈ পানীলাও গছ আমাৰ ঘৰৰ পানীলাও এইয়া দেখিছে এইটো এইয়া দেখিছে পানীলাও লাগি আছে আৰু লাগি আছে দেখাই আছে কলিবিলাক দিছে লাও কলিবিলাক ইয়াত দিছে এই দুটা ওচৰতে দিছে দুটা নহয় এই তিনিটা ইয়াত দিছে আৰু এটা লগতে ইট দিছে 4টা আৰু লগতে আৰু এটা দেখিছে এইটো 5টা
মানে যথেষ্ট লাও লাগিছে এইফালে দিছে ইয়া লাও এইবিলাক দিছে লাগি আছে লাও এইটো দেখিছে দুটা লাগি আছে লগতে আৰু বজাৰৰ পৰা আনিছিলোঁ আমি বেঙেনাৰ পুলি কেইটামান এয়া দেখিছে বেঙেনাৰ পুলি ফুলা ষ্টাৰ্ট হৈছে আৰু এয়া মানে আৰু অলপ ডাঙৰ হ'লহেঁতেন মানে মুৰ্গী চৰাই খুচৰি মানে পুলিকেইটা উঠিব দিয়া নাছিলে এতিয়া মানে অলপমান ডাঙৰ হৈছে আৰু উঠিছে এইবিলাক দিছে ফুলবিলাক ষ্টাৰ্ট হৈছে আৰু এয়া ফুল ষ্টাৰ্ট হৈছে এইবিলাক দিছে ফুলিব ষ্টাৰ্ট হৈছে আৰু ফুলিলে মানে এইটো দীঘল জাতটো আৰু এতিয়া এইবিলাক দিছে আমাৰ ভাত কেৰেলা গছ উঠিছে লোকেল ভাত কেৰেলা গুটি দিয়া নহয় এইবিলাক দিছে লোকেল ভাত কেৰেলা গছ উঠিছে এতিয়া চাঙত মানে চাঙত দিয়া হ'ব ইয়াত দেখিছে চাঙত দিয়া হ'ব এতিয়া হাঁহকেইটাক দানা দিবলৈ যা হাঁহকেইটাক দানা দিব যা যোৱাকালি আমি হাঁহৰ পোৱালি কেইটামান আনিছিলোঁ ঘৰতে পুহিবৰ কাৰণে এই ইয়াতে দেখিছে আমি ইয়াতে মাটিতে মানে অকণ খান্দি পেলাই মানে ৰাখিবৰ কাৰণে দি দিছোঁ লগৰ ওচৰতে ফিচাৰী আছে মানে হ'লেও এতিয়া অলপ ডাঙৰ হ'লে ফিচাৰীত লৈ যাম এইয়া দেখিছে আমাৰ কণমানিটোৱে দানা দি আছে হাঁহকেইটাক আমাৰ লগতে দানা দেখিছে দানা গুড়া আছে তাৰপিছত আৰু লগতে ভাত আৰু বন খুতৰীয়া শাক এয়া দেখিছে আমাৰ এইটোৱে মেইন মানুহটো হাঁহৰ মালিক এইটোৱে মেইন হাঁহৰ মালিক ইয়াত দেখিছে দানা দি আছে ইয়াত দেখিছে ইয়াত দানা দি আছে হাঁহক ইয়াত দেখিছে দানা দিব গৈছে দিয়া দানা দি দিয়া কাঁহীখনত দিবা দেই মাটিত নেপেলাই নিদিবা এয়া দেখিছে কণমানি দুটাই এই হাঁহকেইটাক দানা দি আছে আহা সিহঁতে খাব আহা সন্ধিয়া হৈছে দানা দি পেলাই মানে আকৌ গঁৰালত বান্ধিব লাগিব সিহঁতে দানাকণ খাই লওক